বন্ধুসকল আজি আমি এনে এজন ছিংগাৰৰ বিষয়ে কথা পাতিম যিজন বৰ্তমান সময়ত ৩০,০০০তকৈ অধিক গান গোৱাৰ উপৰিও ২০টাতকৈ অধিক বিভিন্ন স্থানীয় ভাষাত গান গাইছে। তেওঁ আমাৰ সকলোৰে পৰিচিত বলিউডৰ প্লেবেক ছিংগাৰ লতা মংগেশকাৰ। আমি প্ৰায়ে লতা মংগেশকাৰৰ গান শুনো, কিন্তু তেওঁৰ লাইফ ষ্টৰীৰ বিষয়ে বহু কম জানো। যদি আপুনি লতা মংগেশকাৰৰ লাইফ ষ্টৰীৰ বিষয়ে জানিব বিচাৰে তেন্তে ভিডিঅ'টো শেষলৈ চাই থাকক। লতা মংগেশকাৰৰ জন্ম হৈছিল 1929 চনৰ 28 ছেপ্টেম্বৰৰ মধ্যপ্ৰদেশৰ ইন্দোৰত। তেওঁৰ পিতৃৰ নাম দীননাথ মংগেশকাৰ আৰু মাতৃৰ নাম শিৱান্তি মংগেশকাৰ। তেওঁৰ দেউতাক এজন ছিংগাৰৰ লগতে থিয়েটাৰৰ এক্টৰো আছিল। জন্মৰ সময়ত তেওঁৰ নাম হেমা ৰখা হৈছিল, পিছলৈ তেওঁৰ নাম সলনি কৰি লতা ৰখা হ'ল। 5 বছৰ বয়সৰ পৰাই লতাই তেওঁৰ দেউতাকৰ মিউজিকেল নাটকত এক্টৰৰ কাম কৰাৰ আৰম্ভ কৰে। তেওঁ স্কুললৈ যোৱাৰ পিছত স্কুলৰ ল'ৰা ছোৱালীবোৰক গান শিকাবলৈ আৰম্ভ কৰে। তেনে ক্ষেত্ৰত শিক্ষকে তেওঁক বাধা দিয়াত তেওঁৰ খং উঠে আৰু সিদিনাখনৰ পৰাই স্কুল সমাপ্ত কৰে। ইয়াৰ পিছত তেওঁ ঘৰতে দেউতাকৰ লগত গান শিকাৰ আৰম্ভ কৰে। লতা মংগেশকাৰে 13 বছৰ বয়সতে তেওঁৰ দেউতাকৰ মৃত্যু হয়, যাৰ ফলত তেওঁ ঘৰৰ ডাঙৰ সন্তান হোৱাৰ বাবে ঘৰৰ সকলো দায়িত্ব তেওঁৰ ওপৰত আহি পৰে। প্ৰথমবাৰৰ বাবে লতা মংগেশকাৰে মাৰাঠী চিনেমা এখনত গান গায়, কিন্তু সেই গান ৰিলিজ নহ'ল। 1942 চনত তেওঁৰ দেউতাকৰ বন্ধুৱে মাষ্টাৰ বিনায়কৰ পেহলি মংলা গৌৰ নামৰ মাৰাঠী চিনেমাত লতা মংগেশকাৰে অভিনয় কৰাৰ লগতে গানো গাইছিল। সেই সময়ত লতা মংগেশকাৰে মাৰাঠী গায়িকা আৰু অভিনেতা আছিল, আৰু কোনেও কল্পনা কৰা নাছিল যে লতা মংগেশকাৰে ভৱিষ্যতে এদিন হিন্দী চিনেমাৰ প্ৰসিদ্ধ আৰু মধুৰ গায়িকা হ'ব। তেওঁৰ প্ৰথম হিন্দী গান মাতা এক সপুত কি দুনিয়া বদল দে তু, এই গানটো মাৰাঠী চিনেমাৰ বাবে গোৱা হৈছিল। ইয়াৰ পিছত 1945 চনত মাষ্টাৰ বিনায়কৰ সৈতে মুম্বাইত শ্বিফ্ট হয়, আৰু তাতেই লতা মংগেশকাৰে অমন আলী খানৰ পৰা গান শিকা আৰম্ভ কৰে। 1948 চনত দুৰ্ভাগ্যবশত বিনায়কৰ মৃত্যু হয় আৰু লতা মংগেশকাৰে বিভিন্ন সংঘৰ্ষৰ সৈতে লিপ্ত হ'বলগীয়া হয়, আৰু শেষত 1949 চনত মহল নামৰ চিনেমাত তেখেতে আয়েগা আনেৱালা হিট গান গালে, আৰু 1958 চনত মধুমতী চিনেমাৰ আজাৰে পৰদেশী গানৰ বাবে বেষ্ট ফিমেল প্লেবেক ছিংগাৰ ফিল্মফেয়াৰ এৱাৰ্ড পায়, আৰু এইটোৱে তেওঁৰ জীৱনত টাৰ্ণিং পইণ্ট বুলি ক'ব পাৰি। 1960 চনত প্যাৰ কিয়া তো ডৰনা কিয়া, আজীব দাস্তা হে, এনেধৰণে বহুতো ছুপাৰহিট গান গাইছে। আৰু মই প্ৰথমতে কৈছোঁ যে তেওঁ এনেদৰে 30,000তকৈ অধিক গান গাইছে। তেওঁৰ এই সফলতাত ভাৰত চৰকাৰে 2001 চনত তেওঁক ভাৰত ৰত্ন বঁটা প্ৰদান কৰে। ইয়াৰ উপৰিও ছবাৰকৈ ফিল্মফেয়াৰ পুৰস্কাৰ, ৰাষ্ট্ৰীয় পুৰস্কাৰ, 1969 চনত পদ্মভূষণ, 1989 চনত দাদা চাহেব ফাল্কে বঁটা, পদ্মবিভূষণ আৰু বহুতো সন্মানেৰে তেওঁক সন্মানিত কৰিছে। গতিকে বন্ধুসকল, লতা মংগেশকাৰৰ লাইফ ষ্টৰীৰ বিষয়ে জানি কেনে পালে কমেণ্টত জনাব। ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেল অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ।